নমস্কাৰ সকলোকে ভিডিঅ'টোৰ প্ৰথমতে আপোনালোক আটাইলে নতুন বছৰৰ বহুত শুভেচ্ছা জনাইছোঁ আৰু মই এতিয়া ৰেডি হৈছোঁ ধুনীয়াকৈ মন্দিৰ যাবলৈ যিহেতু তেজপুৰতে আছোঁ ৰুমত আৰু সেইকাৰণে এতিয়া মহাভৈৰৱ মন্দিৰলৈ যাওঁ বোলো মন্দিৰ আহি পায়েই গাড়ীখনৰ পৰা নামিয়েই দোকান এখনৰ পৰা প্ৰথমতে শৰাইৰ বস্তুখিনিয়ে লৈ লৈছোঁ আৰু আজি মই মন্দিৰলৈ আহিছোঁ নয়নদা আৰু বৌৰ সৈতে ৰাতিপুৱা সোনকালে আহিছিলোঁ শুই উঠিয়েই কিন্তু মানুহৰ ইমান দীঘলীয়া লাইন চাওকচোন আটায়ে আহিছে আজি বাবাৰ আশীৰ্বাদ ল'বলৈ আমি প্ৰথমতে গৈ চাকি ধূপ জ্বলাই বাবাক সেৱা জনালোঁ যোৱা 25 বৰ্ষটোতো আমি বহুত বেছি বেয়াকৈ পাৰ কৰিলোঁ কিন্তু নতুন বছৰটোৱে যাতে সকলোৰে মাজত সুখ সমৃদ্ধি কঢ়িয়াই আনে তাকেই বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু বছৰৰ প্ৰথম দিনটোতে আপোনালোকৰ ওচৰলৈ ভিডিঅ' এতিয়া আগবঢ়ালোঁ আপোনালোক আটায়ে মৰম দিব বুলি আশা কৰিছোঁ